নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মই ৰূপা মিলিয়ে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ ধেমাজি জিলাৰ গোগামুখ কচুতলি মহৰী কেম্পৰ নিবাসী কণমানি নৃত্যশিল্পী আপুন পেগু সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। জনপ্ৰিয় ৰাষ্ট্ৰীয় টিভি চেনেল ZTVৰ জনপ্ৰিয় অনুষ্ঠান DID লিটিল মাষ্টাৰ ডেন্স প্ৰতিযোগিতাত সকলো দৰ্শক আৰু বিচাৰকৰ মন মোহিত কৰিবলৈ সক্ষম হৈছে আপুন পেগুৱে। আপোনালোকক অৱগত কৰোঁ যে DID লিটিল মাষ্টাৰ ডেন্স প্ৰতিযোগিতাত আমি আটায়ে আপুন পেগুক জয়ী কৰাবই লাগিব আৰু তাৰ বাবে লাগিব আপোনালোকৰ মৰম আৰু অপৰিসীম সহযোগিতা। প্ৰতিটো দিনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত আপুন পেগুক ফ'ল' কৰক। প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে ZTV চাওক আৰু আপুন পেগুৰ নৃত্য উপভোগ কৰক। ধন্যবাদ। নমস্কাৰ অসমবাসী ৰাইজ, মই আপুন পেগু। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ধন্যবাদ। আপোনালোকে এইবাৰ আকৌ ভোট আৰু আশীৰ্বাদ দিব লাগিব যাতে মই DID লিটিল মাষ্টাৰত ফাইনেলিষ্ট হ'ব পাৰোঁ। ধন্যবাদ। জয় আই অসম।